নমস্কাৰ মই ৰফিকুল ইছলাম যোৱা ভিডিঅ'ত তোমালোকক ভাৱেলৰ সাউণ্ডৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজিৰ ভিডিঅ'ত কনসনেন্টৰ সাউণ্ডৰ বিষয়ে আলোচনা কৰিম আৰু মোৰ এজন সাবস্ক্ৰাইবাৰে কমেন্ট কৰিছিলে যে এছৰ উচ্চাৰণ কোড দ্বিতীয় ছ হয় আৰু কোড বৰ্গাজ হয় সেই বিষয়ে এটা ভিডিঅ' বনাবলৈ আৰু সেই সাবস্ক্ৰাইবজনক মই কৈ দিও যে এছৰ যেটো সাউণ্ড হ'ব যিবিলাক উচ্চাৰণ হ'ব সেই উচ্চাৰণ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম কিয়নো এটা টপিক আছে যে ভাৱেল আৰু কনসনেন্ট দুটা একেলগতে বনাব লাগিব ভাৱেলৰ সাউণ্ডবোৰ দেখুৱাই দিছো যোৱা ভিডিঅ'ত আৰু আজিৰ ভিডিঅ'ত কনসনেন্টৰ সাউণ্ডৰ বিষয়ে আলোচনা কৰিম হে এছৰ সাউণ্ডৰ বিষয়ে নেক্সট ভিডিঅ'ত আলোচনা কৰিম গতিকে চোৱাচোন ভিডিঅ'টো আৰম্ভ কৰো ইয়াত চোৱা আমি কনসনেন্ট যোৱা ভিডিঅ'ত ভাৱেলৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি কনসনেন্টৰ বিষয়ে আলোচনা কৰিম ভাৱেল আছিল কেইটা পাঁচটা আৰু যাক আমি স্বৰবৰ্ণ অসমীয়াত স্বৰবৰ্ণ বুলি কওঁ আৰু কনসনেন্ট মানে হল ব্যঞ্জন বৰ্ণ মানে আমি যেতিয়া অসমীয়াত কোনো আৰু লিখিবলৈ যাওঁ তেতিয়া আমি দুই ধৰণৰ বৰ্ণ আমাৰ প্ৰয়োজন হয় কিয়নো আকাৰ কৰাৰ কাৰণে স্বৰবৰ্ণ আৰু যিবোৰ বৰ্ণৰ দ্বাৰা আমি এটা যিকোনো শব্দ লিখো সেই শব্দৰ কাৰণে আমি ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰো সেইটো কাৰণে আজি কনসনেন্ট মানে হল ব্যঞ্জন বৰ্ণ আৰু স্বৰবৰ্ণ মানে হল ভাৱেল বুজি পাইছা আজি কনসনেন্টৰ বিষয়ে আলোচনা কৰিম ইয়াত চোৱা মুঠতে আমি ইংলিশত কনসনেন্ট কেইটা পাও 21টা পাও 21টা এই 21টা কনসনেন্টক আজি ব্যঞ্জন বৰ্ণৰ কোনটো বৰ্ণ কেনেদৰে হয় এই বৰ্ণবোৰ আমি মানে ইংৰাজী লেটাৰে আমি অসমীয়া ব্যঞ্জন বৰ্ণৰ প্ৰতিবৰ্ণবোৰ দেখুৱাই দিম গতিকে চোৱাচোন ইয়াত চোৱা আমি বি সি ডি এফ V H I Z ইয়াত চোৱা আই নহব আই ভাৱেলত গুচি যাব জে কে আমি যিবোৰ ব্যঞ্জন বৰ্ণ পাও সেই ব্যঞ্জন বৰ্ণবোৰ যেনেকুৱা ধৰি লও তুমি ক খ গ ঘ যেনেকুৱা ক খ গ ঘ এয়া চোৱা এতিয়া ধৰি লোৱা যিবোৰ ব্যঞ্জন বৰ্ণ প্ৰত্যেকটো ব্যঞ্জন বৰ্ণতেই আমি অ সাউণ্ড এটা পাও অ স্বৰবৰ্ণ এটা সাউণ্ড আহি যায় যেনেকুৱা ক কতে ক খ এনেকুৱা অ সাউণ্ড এটা আহে কিন্তু ইংৰাজী লেটাৰবোৰত তেনেকুৱা কেতিয়াও নহয় কাৰণ এতিয়া চোৱা বি সি ইয়াৰ যিটো সাউণ্ড হ'ব বি বি নহব আকো এতিয়া ধৰি লোৱা যে এতিয়া তুমি যদি ধৰি লোৱা যে বল লিখিবা যে বি এ ডবল এল যদি লিখা যে বি এ ডবল এল এটো তুমি বি এল এনেকুৱা কেতিয়াও নপঢ়া এটো কি পঢ়িবা বল পঢ়িব কিন্তু ইয়াত বি সাউণ্ড বি এ নপঢ়িব এলৰ সাউণ্ড এল এনেকুৱা নপঢ়িব মানে ইয়াৰ এটা সাউণ্ড কেনেকুৱা হ'ব যে বি এ ব সি ক ডি ড এফ এনেকুৱা হ'ব জি গ বা জ মানে জি সাউণ্ড দুটা আহে গ হয় বৰ্গাজ হয় এইচ হ জে জ বা খে এনেকুৱা হয় জে এনেকুৱা হয় জৰ সাউণ্ড দৰে হ'ব আৰু কৰ কে সাউণ্ড ক বা খৰ দৰে সাউণ্ড আহি যাব বুজি পাইছা এতিয়া চোৱা যেনেকুৱা বি এইটো যেনেকুৱা বি এইটো আকৌ এনেকুৱা আমি কেতিয়াও নিলিখো যে বি বুজি পাইছা যে এইটো বি আমি বি এনেকে নিলিখো বি এনেকে নিখিলে ইয়াৰ যেটো আমি ইয়াৰ যেটো উচ্চাৰণ আমি যেনেকে কৰিব লাগে আমি হেতু উচ্চাৰণ হ'ব কিন্তু এটো আমি যেতিয়া ইয়াৰ ৰিডিং স্পেলিং কৰোতে আমি মানে বানান কৰোতে কি হ'ব আমি তেনেকৈ কৰিব নোৱাৰো হেতু কাৰণে ইয়াক আমি বৰ দৰে সাউণ্ড কৰিব পাৰো ব এনেকুৱা সি তোমাৰ ক হ'ব আকো সিয়ে প্ৰথম ছ হ'ব ডি ড এফ প জি গ এইচ হ এটো জ আকো ক ইয়াত চোৱা কে আকো ক আকো কেক তুমি খৰ দৰে লিখিব পাৰিবা হল এতিয়া চোৱা এল ল এম ম এন ন পি প
কিউ ক আর র এস দ্বিতীয় স টি ট বা ঠ ভি ভ ডব্লিউ ওয়াব বা উ এক্স এক্সে হ'ব বা বৈকাত জ ওয়াই হুচুই নহলে হুচুইকাৰ হ'ব জেড আকৌ বৈকাত জ হ'ব হ'ল ইয়াত চোৱা যে এল এ ল ইয়াত আমি এ এল এনেকৈ লিখা নাই যে এ ল এল এনেকৈ লিখা নাই বা এম এ ম এম এনেকৈ লিখা নাই ইয়াত চাউণ্ড কেইটা কেনেকৈ হৈছে ল ম ন প ক এনেকুৱা চাউণ্ডবিলাক হৈছে বুজি পাইছা এতিয়া ইয়াত আমি কি কি ব্যঞ্জন বৰ্ণ পোৱা নাই ইয়াত চোৱা আমি খ তাৰপিছত ইয়াত হসন্ত ত তাৰপিছত উংগ উনিচং এই ব্যঞ্জন বৰ্ণ কিছুমান আমি পোৱা নাই বুজি পাইছা এতিয়া চোৱা আমি এই ব্যঞ্জন বৰ্ণ কেনেকৈ পাম ইয়াত চোৱা কে আৰু এইচ খ ইয়াত এটা কথা লক্ষ্য কৰিবা যে কে এইচ যে খ হয় এইটো অসমীয়াত কোনো বস্তুৰ যদি নাম লিখিব যোৱা আৰু তাত যদি খ চাউণ্ড আহে মানে খ বৰ্ণ আহে তেতিয়াহ'লে আমি কে এইচ লিখিব পাৰোঁ কিন্তু ইংলিছ যিবিলাক অৰ্ড হ'ব ইংলিছ অৰ্ডত কে চাউণ্ডটো কি খৰ দৰে উচ্চাৰণ কৰে বুজি পাইছা মানে খ চাউণ্ডটো আমি অসমীয়াতহে ইয়াৰ মানে কিবা এটা নাম লিখোঁতে কিবা ঠাইৰ নাম বা কিবা প্লেচৰ নাম মানুহৰ নাম হওক যিকোনো বস্তুৰ নাম হওক লিখোঁতে আমি খ যদি আহে তেতিয়াহ'লে আমি কে এইচ ব্যৱহাৰ কৰোঁ নহ'লে কিন্তু আমি ইংলিছ অৰ্ডত কিন্তু তেনেকুৱা নহয় ইংলিছ অৰ্ডত কে খ হয় হ'ল এতিয়া চোৱা এন আৰু জি এন আৰু যদি জি দুটা লেটাৰ একেলগত থাকিব লাগিব আকৌ দুটা বেলেগ বেলেগ হ'লে নহ'ব দুটা লেটাৰ যদি একেলগত থাকে তেতিয়াহ'লে এইটো উংগ বা উনিচং হিচাপে তোমালোকে লিখিব পাৰা এন জি একেলগত হ'ব লাগিব যেনেকুৱা তুমি ইয়াত এটা চোৱা যে কে আই এন জি কে কি হ'ব কে ক হ'ব আকৌ আই যেতিয়া মাজত আছে হস্ৰিকাৰ হ'ব আৰু এন জি উংগ বা উনিচং ধৰি লোৱা হ'ল তেতিয়াহ'লে কি হ'ল এইটো কিং বুজি পাইছা কিং আৰু খ যেনেকুৱা ধৰি লোৱা যিকোনো এটা বস্তু নাম লিখা বা খান যদি লিখা যেনেকুৱা ইয়াত এই খান এতিয়া চোৱা ইয়াত আমি এই খ যিটো বৰ্ণ আছে এই খ বৰ্ণৰ কাৰণে আমি ইংৰাজী লেটাৰ আমি কি লিখিম যে কে এইচ লিখিব লাগিব নিশ্চয় আৰু আকাৰৰ কাৰণে আমি সদায় এ লিখিম মানে কিবা নাম লিখোঁতে আকাৰৰ কাৰণে সদায় এ লিখিবা আৰু এনৰ সলনি দন্তানৰ সলনি আমি ইয়াত এন লিখিম খান নিশ্চয় বুজি পাইছা এতিয়া চোৱা যে আমি বহুতো এনেকুৱা যুক্তাক্ষৰো পাওঁ যে এটা যিকোনো তুমি এটা যেতিয়া এটা যিকোনো শব্দই লিখা অসমীয়া শব্দ হওক বা ইংৰাজী শব্দ হওক আমি কিছুমান যুক্তাক্ষৰৰ দৰে কিছুমান শব্দ যুক্তাক্ষৰ থকা কিছুমান শব্দ আমি পাওঁ যেনেকুৱা ধৰি লোৱা যে ইয়াত কি লিখিলোঁ প্ৰাণী এতিয়া যদি তুমি কাৰোবাক এই প্ৰাণীটোক তুমি ইংৰাজী লেটাৰেৰে লিখিব কোৱা যে প্ৰাণী ইংৰাজী লেটাৰেৰে লিখা তেতিয়াহ'লে সি কেনেকৈ লিখিব মই একেটা শব্দ তোমালোকে বুজাই দিম আৰু তোমালোকে নিশ্চয় ধুনীয়াকৈ শুনি আছা এতিয়া তুমি এই এটা কথাতে তোমালোকে গম পাই যাবা যে আমি যুক্তাক্ষৰ ইংলিছত কেনেকৈ লিখিব লাগে এতিয়া চোৱা যুক্তাক্ষৰ ইংলিছত লিখিব হ'লে দুটা কনসনেন্ট একেলগত লিখিলে কিন্তু যুক্তাক্ষৰ হৈ যায় এইচ বাদে এইচ লিখিব নোৱাৰিবা মানে কনসনেন্টৰ ভিতৰত এইচ লিখিব নোৱাৰিবা এইচ বাদে অইন তুমি যদি কনসনেন্ট দুটা একেলগত লিখা তেতিয়াহ'লে যুক্তাক্ষৰ হৈ যায় বুজি পাইছা কিছুমান সব ক্ষেত্ৰতো কিন্তু নহয় কিছুমান সাইলেন্ট লেটাৰৰ ক্ষেত্ৰতো দুটা কনসনেন্ট একেলগত থাকে কিন্তু যোগ নহয় কিন্তু এনে যুক্তাক্ষৰ হ'বলৈ হ'লে দুটা কনসনেন্ট একেলগত লিখা সেই যুক্তাক্ষৰ হৈ যাব যেনেকুৱা তুমি ইয়াত কি লিখিলোঁ পৰে প্ৰ তাত আকাৰ মদিনানত দীৰ্ঘইকাৰ নি কি হৈছে প্ৰাণী এই প্ৰাণীটো তুমি যদি এতিয়া ইংৰাজী লেটাৰ লিখা ইংলিছ লেটাৰে লিখা তেনে কেনেকৈ লিখিবা ইয়াত চোৱা আমি এতিয়া পাই আহিছোঁ যে পৰ কাৰণে আমি
পি লিখিছিলো আৰু ইয়ে তলত যিটো আছে এইটোক আমি কি এইটো কোৰ পৰা আহিলে এইটো ৰৰ পৰা আহিলে যেনেকুৱা প যোগ ৰ তাৰ ভিতৰতে কি হয় পয় ৰয় প্ৰ হয় বুজি পাইছা মানে প যোগ ৰ এনেকুৱা প যোগ ৰ তেতিয়াহলেহে আমি পৰে প্ৰ পাও এতিয়াহলে আমি ইয়াত কি পাইছো পৰ কাৰণে ইয়াত পি লিখিলো আৰু এইটো ৰৰ কাৰণে আমি ইয়াত আৰ এটা লিখিব লাগিব বিনা ভাৱেল দিলাকো যুক্তাক্ষৰ নহব এতিয়া চোৱা একেলগতে যেতিয়া পি আৰ লিখি দিলো তেতিয়া এইটো পৰে প্ৰ হৈ গল এতিয়া আমাক কি লাগে আকাৰ লাগে আকাৰৰ কাৰণে এ এটা দিম মানে যিকিনো শব্দ তুমি যদি অসমীয়া কিনো শব্দ লিখা তাত আকাৰ আহি আছে তেতিয়াহলে নিখন্দে তাত তোমালোকে কোনো দ্বিধা নথকাকে তোমালোকে তাত আকাৰ এ ব্যৱহাৰ কৰিব পাৰিবা ইয়াত চোৱা যেনেকুৱা এ লিখিলো আকাৰ হৈ গল তাৰপিছত অসমীয়াত কিন্তু ন দুটা আছে এটা হল দন্ত্যান্ন এটা হল মদিনান্ন বুজি পাইছা কিন্তু আমি ইংৰাজীত কিন্তু তেনেকুৱা দন্ত্যান্ন মদিনান্ন এক্সট্ৰা কোনো ন নাই এটাই ন আছে এটা হল এন হল এনে তুমি মদিনান্ন লিখিব পাৰিবা দন্ত্যান্ন লিখিব পাৰিবা সেইটো কাৰণে আমি ইয়াত কি লিখিম এন লিখিম আৰু হস্যইকাৰ দীৰ্ঘইকাৰ হওক কিন্তু ইংৰাজীত আমি শেষত যদি থাকে তেতিয়াহ'লে আমি ইয়াক আই লিখিব লাগিব মানে আই লিখিব লাগিব বা ৱাই তুমি লিখিব পাৰা বুজি পাইছা তেতিয়াহ'লে আমি ইয়াত কি লিখিলো আই লিখিলো হল এতিয়া ইয়াত তোমালোকে এনে কিন্তু হস্যইকাৰ আৰু দীৰ্ঘইকাৰ বিষয়ে দুটা লেটাৰ দেখা যায় অসমীয়াত যদি তুমি দুটা লেটাৰ হয় ধৰি লোৱা যে অসমীয়াত যদি হস্যইকাৰ হয় তেতিয়াহ'লে আই ব্যৱহাৰ কৰে আৰু যদি দীৰ্ঘইকাৰ হয় যদি মাজত হয় বা আগতে থাকে তেতিয়াহ'লে এইটো কিন্তু ই এ তেনেকুৱা ব্যৱহাৰ কৰে ডবল ই ব্যৱহাৰ কৰে যদি দীৰ্ঘইকাৰ থাকে বুজি পাইছা আৰু এনে হস্যইকাৰৰ কাৰণে আই ব্যৱহাৰ কৰে বেছি বা ৱাই ব্যৱহাৰ কৰে হৈছে গতিকে তোমালোক আজি এইখিনি দেখুৱাইছো নেক্সট ভিডিঅ'ত তোমালোকে কমেন্ট কৰিবা ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ